নমস্কাৰ টানি লাইভ 24x7 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাজ্যত ৰঙালীৰ পাৰভঙা উৎসাহ। অহা মে' মাহৰ 17, 18 আৰু 19 তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে বেতিনিপাম আঞ্চলিক বহাগী বিহু সমিতিৰ উদ্যোগত 53 সংখ্যক বহাগী বিদায় উদযাপনৰ লাইকতা স্থাপন। বেতিনিপাম হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া বহাগী বিদায় উৎসৱত ভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে অসমৰ আগশাৰীত জনপ্ৰিয় কণ্ঠশিল্পী অংশগ্ৰহণ হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। আপোনালোক সকলোকে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বৃহত্তৰ বেতিনিপাম অঞ্চলক সামৰি আমি বেতিনিপাম কেন্দ্ৰীয় বহাগ বিহু উৎসৱ হিচাপে আমি গত 52 বছৰে আমি পালন কৰিছোঁ। এইবাৰ আমাৰ 53 সংখ্যক আৰু এই 53 সংখ্যক কেন্দ্ৰীয় বহাগী মেলা কৰি আমি 3 দিনীয়া কাৰ্যসূচী আমি উদযাপিত কৰিবলৈ লৈছোঁ। আপোনাৰ 17, 18, 19 মে' আৰু 2, 3, 4 জেঠ আৰু এই 3 দিনীয়া কাৰ্যসূচীতে আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে। সদৌ অসম ভিত্তিত আমি আপোনাৰ হুঁচৰি প্ৰতিযোগিতা আছে, সদৌ অসম ভিত্তিত আমাৰ বৰ বিহুৱতী প্ৰতিযোগিতা আছে, য'ত নেকি আমাৰ 1,70,000 আৰু 50,000 প্ৰাইজ আছে। ঠিক তেনেধৰণে বৰ বিহুত আমাৰ 1,70,000 আৰু 50,000 প্ৰাইজ আছে। আমি 2 দিনৰ কাৰ্যসূচীত প্ৰথম দিনৰ কাৰ্যসূচীত আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। দ্বিতীয় দিনা আমাৰ এখন মুকলি সভা হ'ব আৰু মুকলি সভাৰ পিছতে আমাৰ মানে এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। যিখন সাংস্কৃতিক সন্ধিয়াত
আমাৰ অসমৰ বিখ্যাত আমাৰ অসমীয়া খ্যাতনামা শিল্পী শিশু কাশ্যপ, গীতালি কাকতি, সুদীপ ৰঞ্জন আৰু আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপোনাৰ চাঞ্চল্য সৃষ্টি কৰা আমাৰ প্ৰিয়ম পল্লৱীৰ নেতৃত্বত এটা সাংস্কৃতিক দলে ৪৫ মিনিটীয়া এটা অনুষ্ঠান পৰিৱেশন কৰিব। আৰু যিকেইটা অনুষ্ঠানত আমি ভাবিছোঁ যে আজি আমাৰ আহিবলগীয়া ৫৩ সংখ্যক বিহু মেলাৰ কেন্দ্ৰীয় বিহু মেলাখনে দেশৰ সৰ্বাংগ সুন্দৰ সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠিত কৰিব পাৰিম, য'ত আমি অসমৰ ৩গৰাকী বিখ্যাত আমাৰ কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিব আৰু লগতে এটা সাংস্কৃতিক দলে আমাৰ অনুষ্ঠান পৰিৱেশন কৰিব। এইখনতে মই আমাৰ বেতনী ফাৰ্ম অঞ্চল তথা ধেমাজি জিলাৰ অঞ্চলবাসীকে আমি আবেদন জনাব বিচাৰিছোঁ যে আমাৰ এই ৩দিনীয়া কাৰ্যসূচীত আপোনালোকে সদলবলে আহি আমাৰ ৩দিনীয়া কাৰ্যসূচীটো আপোনাৰ সফল ৰূপায়ণ কৰিব। আৰু লগতে আমি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগীসকলক ইয়াৰ জৰিয়তে আমি সাদৰে আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আপোনালোকৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বুলি আমি আশা কৰিছোঁ। ১৮-১৯ মে ২-৩-৪ জেঠত পূৰ্বৰ দৰেই এই বছৰো বেতনী ফাৰ্ম কেন্দ্ৰীয় বহাগী বিদায় উৎসৱটি উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে আমাৰ সকলো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে অসমৰ প্ৰতিটো দলকে আৰু সকলো ৰাইজকে আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহৰ লগতে প্ৰতিটো প্ৰতিযোগিতা নিয়াৰিকৈ ইয়াত পৰিচালিত হয়। গতিকে সকলো দৰ্শক, সকলো প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰি আমাৰ কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনাওঁ। আপোনালোকে যে আমাৰ ৫৩ সংখ্যক বেতনী ফাৰ্ম কেন্দ্ৰীয় বহাগী বিদায় উৎসৱটি আমাৰ যুঁজাৰ কাৰণে আপোনালোকে প্ৰচাৰ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। বেতনী ফাৰ্ম কেন্দ্ৰীয় বহাগী মেলা আমাৰ গৌৰৱ আৰু আমাৰ এই অঞ্চলৰ স্বাভিমান। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ বেতনী ফাৰ্মবাসীক আমি জিলাখনৰ লগতে আমাৰ অসমখনক আমি সহায় তুলিব, আমাৰ নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। বিগত বৰ্ষবোৰৰ দৰে আমি আমাৰ এই অনুষ্ঠানৰ উদযাপন কৰিবৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। আমাৰ ২-৩-৪ জেঠ অৰ্থাৎ ১৭, ১৮, ১৯ মে আমি ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আমি প্ৰথম ২ তাৰিখ আৰু ৩ তাৰিখে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব আৰু তৃতীয় অৰ্থাৎ ১৯ মে'ত আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম। গতিকে আমাৰ প্ৰথম দিনা ২ তাৰিখ অৰ্থাৎ ১৭ মে'ত আমাৰ কণমানি বিহুৱতী, চেমনীয়া বিহুৱতী আৰু আমাৰ চেমনীয়া হুঁচৰি, জেং বিহু, এই ৪টা অনুষ্ঠান থাকিব। আৰু ৩ তাৰিখ অৰ্থাৎ ১৮ মে'ত আমাৰ যুৱ হুঁচৰি আৰু বৰ বিহুৱতী আমি অসম ভিত্তিত অনুষ্ঠিত কৰিম। গতিকে এই আটাইকেইটা অনুষ্ঠানত সমূহ প্ৰতিযোগীক আমি উপস্থিতি একান্ত কামনা কৰিছোঁ। আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰে অনুষ্ঠানটো সুকলমে পৰিচালনা হোৱাৰ আশাৰে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। জয় জয় আপোনালোক সকলোকে